আমি দুই মিলি এটা ফুরবে আইলো ওরে টার্নিং এ পাই ও মই ইউটিউবত পাৰিম নে বনবা ভিডিও ভালকে কেন নরবি চেষ্টার ফল সদাই মিছে ও কিছি পাগল লাগি গেলে ভাগৰ লাগছি লাগবই এমান জায়গা হুচ্ছু বাপ্পা ও হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ মানে আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহি গ'লোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব মই বৰ্তমান এটা জেগাত আছোঁ জেগাটো দেখাই আছোঁ আৰু মোৰ লগত আৰু এটা আছে ঐ হেল্ল' গাইস আমি ক'ত আছোঁ আমি এতিয়া আছোঁ বেলেগ অদ্ভুত জায়গা এটা অদ্ভুত জেগা তাই চাইকেল লৈ সাইকেল লৈ চশমা তশমা লৈ আছে দেখোন লগত ফটো মাৰিব লাগিব না এটা গ্ৰাছলেণ্ড জায়গা এটা আছে দেখাই দিবি এতিয়া ভাল লাগে গৰম দিনত ঘৰত পচি চাত থাকি ইয়াতে থাকাই ভাল আৰু গাইছ এতিয়া আমি চাইকেল লৈ ঘূৰিম বহুত জায়গা ঘূৰিম তো ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব আৰু চাইকেল এখন চাইকেল চলো মই নোৱাৰোঁ কিন্তু চলবা এফালে নাযাওঁ ওৱাই যাম ঘূৰো ৰ ওৰে টাৰ্নিং এ পাই ও মই ইউটিউবত পাৰিম নে বনবা ভিডিঅ' ভালকে কেন নৰবি চেষ্টাৰ ফল সদায় মিছে ঠিক কৈছে এয়া বঢ়িয়া পাহাৰ তলেদি যাই আছোঁ এইগিলা খেতি আছে চশমা তশমা হাৰি লৈছোঁ পূৰা চাল লগা হৈছে আচ্ছা এটা বাটানা কাম কৰি আছে কুমছো মাদ হয় না তাকো এইগিলা নদী আছে এই ৰ লাহে চলো বাবা চাইকেল চলবা কেন নৰিমে পাছে নে আমাক গাঁও নে চলবা লাগব নালগে ভিডিঅ' কৰি থাকতো যাতে আমাৰ ইউটিউব চেনেলটো আগবাঢ়ি যায় আপোনালোকে অলপমান সাপোৰ্ট কৰি দিব আমাক কালি এটা জায়গাত যাম দে ৰঙেত যাম দে ৰঙেত কি জুলেন চাবা গাইস আমাৰ ৰঙেত জুলেন হৈছে নহয় জুলেন চাবা যাম বঢ়িয়া ভিডিঅ' বনাম আৰু ডেইলি ব্লগ আহিছে বনাই থাকিম আৰু যিমান পাৰোঁ চেষ্টা কৰি থাকিম ভিডিঅ' বনবা এতিয়া আমি চাইকেল লৈ অনাই বনাই ঘূৰি আছোঁ এতিয়া দে লাগাই দে বলস গাইস রাস্তা দেখছে না কি রাস্তা এই রাস্তাত সাইকেল লৈ ঘূৰি আছোঁ ভাই যাই থাক কেনে ৰাস্তা কেনে অনুভৱটো কেনে এই জেগাত মানে ভাল লাগে কিন্তু ঘূৰি হ'লে আমি বৰ্তমান 3 কিলোমিটাৰমান চাইকেল লৈ ঘূৰিলোঁ এতিয়া আৰু যাবা আছোঁ আমি এতিয়া ক'ত যাম আমি নিজে নাজানো কালভাৰিটো তা এখন চাইকেলত কুম নেকি নে এইটো তা নহয় নালা দেউটোত দেখা এয়া আমি পাই গ'লোঁ ফাইনেলি ভূটান ৰোড এইফালে গ'লে ৰঙিয়া পাম আৰু সেইফালে গ'লে ভূটান পাম আমি এতিয়া বৰ্তমান ৰঙিয়া তিনিআলি পাম যাই আছোঁ শ্ল' কৰ ভাইটি শ্ল' কৰিম ডাম্পাৰবিলাক এয়া গাইছ আমি ৰঙিয়া টাউন আহিলোঁ এই চাইকেলখন লৈ ক'ত আছোঁ আমি এতিয়া আমি আছিলোঁ আমি গাঁও চাইডে ফুৰিব এতিয়া আমি পগলা চলি নে কোনি লৈ আহিছে তাই আমি দুই মিলি এটা ফুৰিব আহিলোঁ যাওঁ কি আহি পালোঁ পগলা চলি ৰঙিয়া পুখুৰী পাৰ কৰি এতিয়া যাওঁ চাইকেল চলাওঁ চাইকেল লৈ এতিয়া ঘৰক লাগি যাওঁ গাইছ এখন দোকান আছিল মানে আমাৰ গাঁৱৰে তাৰ দোকানত অলপ ফুৰকি কেনে পানী চানী খালোঁ সেইকাৰণে এতিয়া চাইকেল ল'লোঁ আৰু হ'ল ভিডিঅ' আৰম্ভ হ'লে গাইছ তেল ভৰোৱাৰ মাথা মাৰিছিলেও তেল দিব এইটো তেল দি এটা তেল ভৰোৱা মাথা মাৰিছিল এই চাওঁ এইগিলা যাই আছে এই জামত আমি চাইকেল লৈ আছোঁ ডাউৰি তাত পাওঁ নাই গ'লা ক'ত যা জুলেন চাব যা নেকি যা মিঠাই লৈ মোক লাগি মিঠাই লৈ আহিবা এতিয়া আমি যাবা ওচৰত যাওঁ গাইছ ৰঙিয়াক বাই দি কেনে আমি এতিয়া সন্দিগড় পালোঁ সন্দিগড় ব্ৰিজত উঠছোঁ এতিয়া ব্ৰিজত খোজকাঢ়ি উঠি আছোঁ এই কিছি ভাগৰ লাগছি লাগবই এমান জেগা হুচ্ছু বাপ্পা ঐ 7 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা ৰঙিয়াক লাগি চৈধ্যাও কমচে কম আমি 15 কিলোমিটাৰ চাইকেল চলালোঁ ভাগৰ নালাগিব এতিয়া আমি শহৰ পালোঁ গাইছ আজিৰ ভিডিঅ'টো হিন্দী আছিল তো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই লগ পাইছোঁ আপোনাক নেক্সট ভিডিঅ' এটাত বাই